हेलो गाइस गुड इवनिंग एंड नमस्कार मैं अनाक्षी आपनालोকক पुनर्बार मोर अखमिया चली अनाक्षीर अन्य एटा भिडिओले स्वागतम जनाइछु सकलोरे आशा करिछु सकलोरे भाल मोरो भाले मैं बर्तमान आछु आमार खुरियতৰ घৰৰ ওচৰৰ ৰাস্তাটোত एटु হৈছে रास्ता आपनालोকক देखाइछु एजनी হৈছে भन्टी हाई दिया हाय रश्मि बरुवा এতিয়া আমি এফালে গৰু চাবলৈ আহিছিলো গৰুজনী আছে কিন্তু গৰুৰ পোৱালি নাই তাকে পোৱালি বিচাৰি বিচাৰি আহোঁতে ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ তাকে চাই থাকিব ভিডিওটো কি হয় কি নহয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া সময় 4:30 মান হৈছে তাকে সকলো মানে পৰিবেশটো দেখি ভাল লাগিলে ভাবিলো অকনমান ভিডিও কৰো এফালে চৰাই চিৰিকটি মাত চাগে আপোনালোকে শুনি আছে সকলোৱে নিজৰ বাসস্থানলৈ যাবলৈ মানে গৈছে আৰু তাকে ভাল লাগিছে দেখি পৰিবেশটো ভাবিলো অকনমান আপোনালোককো দেখাও চাওকচোন অকমান পৰিবেশটো দেখাবলৈ চেষ্টা কৰিছো বতৰটো অকনমান ডাৱৰীয়া কৰিছে কিন্তু ভাল লাগিছে সেই কাৰণে দেখাইছো আপোনালোকক এইটো ৰাস্তাটো হয় দেখাইছো কিমান ধুনীয়া লাগিছে পৰিবেশটো নহনে মোৰ কিন্তু বহুত ভাল লাগিলে পৰিবেশটো দেখি ওৱাও কি ধুনীয়াকৈ উৰি গৈছে বহুত মই দেখিছো দে এনেকুৱা দৃশ্য আগবাঢ়ি গৈ আছো তাকে দেখাম আপোনালোকক এটা জান আছে ইয়াত জানটো ওচৰলৈ গৈ আছো বহুত ভাল লাগে মানে কি গৰম দিনত বিশেষকৈ মানে এনেকুৱা ৰাস্তাত খুস্তে বিৰাট ভাল লাগে কিয়নো বহুত ধুনীয়া বতাহ মাৰি আছে মানে এতিয়া অলপ বতাহ দি আছে মানে বৰষুণ দিব চাগে অলপ দেৰিকে সেইকাৰণে অকনমান পেলাইছে ওদে মিছা নকওঁ বৰষুণ এটুপ দুটুপকে পেলাই আছে যেহেতু ৰাতিপুৱা বৰষুণ দিছিলে আমাৰ ইফালে আপোনালোকৰ ফালে জনাবচোন বৰষুণ দিছে নে দিয়া নাই ধূলি বহুত হৈছে সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে যেহেতু ভালেই পাইছো এতিয়া অকনমান বৰষুণ পেলাই আছে তাকে ভাল লাগিছে বতৰটো দেখাইছো দিলে বহুত দিনৰ মূৰত এনেও ভাল লাগে মোৰতো বিৰাট ভাল লাগিছে তাকে এইফালে আছে জান কিন্তু নাযাওঁগে নেকি বৰষুণ যেহেতু অকনমান ডাঙৰকে আনিছে সেইকাৰণে ঘৰলৈ যাওঁগে কিয়নো বৰষুণত তিতি গৈছো সম্পূৰ্ণ যাওঁগে বুলি ভাবিছো সেইকাৰণে হাতত পানীৰ টোপাল ভাল লাগিছে পৰিবেশটো দেখাইছো বাই বাই হাই দিদিয়া বাই বাই নহয় হাই ৰশ্মি বৰুৱা ইয়াছে পুৰা বৰষুণ দিছে মানে দিছে আৰু তিতিছো মানে আধা আধি সেইকাৰণে চুলি তিতি তিতি গৈছে সেইকাৰণে দৌৰিব লগা হৈছে এতিয়া যেহেতু ঘৰলৈ অকনমান আছে সেইকাৰণে দৌৰিছো মানে প্ৰথম দৌৰিছিলো কিন্তু এতিয়া খোজকাঢ়ি আহিছো কিয়নো দৌৰিবলৈ বেয়া লাগে ন যিমান যি হ'লেও সেইকাৰণে আৰু আহি আছো আমি আহোঁতে বৰষুণ দিয়া নাছিলে এতিয়া হঠাতে কি হৈ গ'ল নাজানো বৰষুণ যাক মানে আহি গৈছে আৰু তাকে সেইকাৰণে খৰখেদাকে আহিছো ঘৰলৈ পাগলীজনী দৌৰি গৈ আছে সৰু ছোৱালী যেহেতু মনবিলাকো মানে সৰু ন তেওঁলোকৰ গৈ আছে দৌৰি মই পিছে গৈ আছো যেহেতু মই অকণমান দৌৰিব বেয়া পাওঁ সেইকাৰণে পাগলীজনী তিতিলো আধা আধি তিতি বৰবাদ পানী দেখিছে এইফালে গোটেই চোলাও তিতিলে বহুত দৌৰিলো ভাগৰ লাগি গৈছে এতিয়া সেই পালোহি যেনিবা দেই বিৰাট ভাগৰ লাগিছে দৌৰিলো বহুত দৌৰিলো মিছা নকওঁ সুধিছে তহঁতৰ কিজনী কি হৈছে সুধিছে আমি কৈছোঁ গৰু বিচাৰি গৈছিলোঁ আহোঁতে দৌৰি আহিছে বৰষুণ নাপালে আমাক ভাগৰ লাগিছে চাই থাকক ভিডিঅ'টো গুড মৰ্ণিং আজি নেক্সট ডে হয় তাকে এতিয়া পেহীহঁতৰ ঘৰত আহিলোঁ আহি আগফালে বহি আছোঁ বাহিৰত বৰষুণ দি আছে চাই আছোঁ বৰষুণ সৰুকৈ দি আছে বেছি ডাঙৰ বৰষুণো নহয় তাকে চাই আছোঁ এইফালে পেহীয়ে চাউল দি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব এতিয়া শুকান ৰুটি বনাব লৈছিলোঁ ভাবিলোঁ কথাকেইটা কৈ লওঁ আজি মানে শুকান ৰুটি খোৱা হ'ব কিয়নো আমাৰ বংশৰে মানুহ এজন ঢুকালে আমাৰ যে অলপ দিনৰ পৰা এতিয়া 6 মাহ হৈছে হা এজনকৈ মানুহ ঢুকাই আছে কিয়নো এতিয়া মঙ্গলবাৰে দহা আছিলে বুধবাৰে সভা আৰু আজি হৈছে শনিবাৰ এই মাজত দুদিন হৈছিলেহে মানে খাবলৈ পাইছিলোঁ আৰু মাছ মাংস যিহেতু ন আকৌ আজি ঢুকালে আমাৰ মানে দাই হয় আৰু দাই এজন ঢুকালে তাৰপৰা আজি তাতে আমাৰ লঘোণ হয় সেইকাৰণে তো কিনো খাম ৰুটিকে বনাব লৈছোঁ শুকান ৰুটি গাখীৰ গৰম কৰি তেনেদৰে খাম কালি মই সেই পেহী ঘৰত চাউল জাৰি আছিলোঁ কৈছিলোঁ যে তাতে মই অকণমান সহায় কৰি দিছিলোঁ চাউল জাৰি কিয়নো আজি তেওঁলোকৰ মানে মোৰ দদৌ ভাগৰ সকাম আছিলে ছমহীয়া আজি সকাম পতা কথা আছিলে এতিয়া তাতো সকাম পতা নহ'ল ইয়াত মানুহ ঢুকালে যেহেতু পাতিব নোৱাৰে ঘৰৰ হয় আমাৰ বংশ হয় যেহেতু কেনেকৈনো পাতিব পাৰিব ন
সেই আৰু কি হ'ব কালি তাৰপৰা ভাবিছিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰিম কিন্তু কণ্টিনিউ কৰা নহ'ল আজি নেক্সট ডে হয় দেই কালি আছিলে আজি শনিবাৰ হয় কালি আছিলে শুক্ৰবাৰ তাৰপৰা আজি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া মই ৰুটি বনাবলৈ লৈছোঁ শুকান ৰুটিকে বনাওঁ তাকে দেখাম আপোনালোকক কিনো দেখাম এনেই আৰু চাব এনেদৰে ভাবিছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ ধুনীয়া ৰেচিপি এটা বনাম বুলি ভাবিছিলোঁ আপোনালোকক দেখাম ভাবিছিলোঁ কিন্তু তেনেদৰে একো নহ'লগৈ যিহেতু এতিয়া আমি ব্ৰতত থাকিব লাগিব সেইকাৰণে বিশেষ একো খাব নোৱাৰোঁ সেইকাৰণে বনোৱা নহ'ব আৰু তাকে চাই থাকিব ভিডিঅ'টো এইফালে মই এতিয়া শুকান ৰুটি বনাম আটা মাৰি আছোঁ আটাটো অকণমান আৰু মঠিলে হ'বই মোৰ এইফালে মই ৰুটি বেলিয়ে আছোঁ বেলনা মই ইউজ কৰি বেয়া পাওঁ কিয়নো মানে মই এনেদৰে কাঁহীত বেলিয়ে ভাল পাওঁ সেইকাৰণে মই এনেদৰে বেলিছোঁ দেখাইছোঁ লগত খাবলৈ গাখীৰ গৰম কৰি আছোঁ বেলেগ একো খাব নোৱাৰোঁ বইল খাব পাৰোঁ কিবা কিবি কিনো বইল বনাই খাম সেইকাৰণে গাখীৰ গৰম কৰিছোঁ গাখীৰ লগত খাবলৈ কৰি থাকোঁতে এইফালে গাখীৰ পৰি খতম থাকিলে কিন্তু বাকী হ'লেও মানে পৰিলে বৰবাদ এতিয়া মই ৰুটি খাই মেলি বাচন বৰ্তন ধুই আজৰি হৈ আহিলোঁ ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ নাজানো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰি দিব ভিতৰত টিভি লাগি আছে সেইকাৰণে টিভি চাউণ্ডটো অলপ অলপ আহি আছে মই যিহেতু আগফালে আছোঁ টিভি চাউণ্ডটো অলপ অলপ আহি আছে তাকে ভিডিঅ'টো সামৰি দিছোঁ পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ ইমানতে মই মোৰ ভিডিঅ'টো সামৰি দিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই